Hello, and I'm back. More Ransai. আশা কৰোঁ সকলোৱে ভালে আছে লগতে মই ভালে আছোঁ আৰু অলপমান আগতে মই কিতাপ পঢ়ি আছিলোঁ আমাৰ দশম শ্ৰেণীৰ অসমীয়া কিতাপ পঢ়ি থাকোঁতে শেষৰটো অধ্যায়ত এনেকুৱা এটা পাঠ আছে যিটো পাঠটো আপোনাৰ ভাৱ আপোনাৰ ধাৰণাটো গোটেই সলনি কৰি পেলাব সেইটো পাঠটোৰ নাম হ'ল প্ৰাচীন ভাৰতীয় শিক্ষা সেইটো পাঠটো পঢ়ি মোৰ মনত এনেকুৱা প্ৰশ্ন আহিছে যিটো প্ৰশ্ন আজিলে মোৰ মনত অহা নাছিল বা মই এনেকুৱা কথা ভাবা নাছিলোঁ যে মই পঢ়িছিলোঁ মই শিক্ষা লাভ কৰিছিলোঁ অকল নিজৰ বাবে নিজৰ জীৱনৰ বাবে মই ভাবোঁ যে মই পঢ়ি শুনি এনেকুৱা এটা চাকৰি কৰিম এনেকুৱা ঘৰ বনাম নিজৰ কাৰণে কিবা কৰিম বা নিজৰ মাৰ কাৰণে কিবা এটা কৰিম নিজৰ ঘৰখন চলাম তেনেকুৱাহে ভাবিছিলোঁ কিন্তু আচলতে শিক্ষা কি হয় সেইটো কথা মই বুজি পোৱা নাছিলোঁ বা শিক্ষা আমাৰ জীৱনৰ লগত জড়িত কেনেকুৱা আমি শিক্ষা লাভ কৰি কি কৰিব লাগে অকল যে চাকৰি কৰিলেই হ'ব নেকি বা আমি শিক্ষাটো লাভ কৰি চাকৰিয়ে মাত্ৰ কৰিব লাগে নেকি নিজৰ জীৱনটো চলাব মাত্ৰ লাগে নেকি সেইটোতো নহয় আচলতে শিক্ষাই ক'ব বিচাৰিছে কি আমাক শিক্ষায়ো কথা পাতে আপুনি ভালদৰে কিতাপ পঢ়িব মন দি পঢ়িব তেতিয়া আপোনাৰ লগত শিক্ষাই কিতাপে কিবা এটা কানেকশ্যন থাকে মানুহৰ মাইণ্ডৰ লগত আৰু কিতাপৰ লগত কানেকশ্যন থাকে এইটো কানেকশ্যন যদি আপুনি কৰিছে বা আপুনি মন লগাই যদি পঢ়িছে তেন্তে আপোনাৰ মাইণ্ডত কিবা এটা প্ৰশ্ন আহিব সেইটো প্ৰশ্নটো মই কৈ আছোঁ কি প্ৰশ্ন পাঠত এনেকুৱা লিখা আছে যিটো বস্তু আজিৰ পৰা প্ৰায় 70 বছৰ 50 বছৰ আগৰ কথাটো যদি ক'ব যাওঁ আমাৰ ককা আইতাৰ দিনৰ কথাবোৰ যদি ক'ব যাওঁ তেওঁলোকে শিক্ষা লাভ কৰিছিল বাৰু আমাৰ ককা আইতাই কিতাপ পঢ়া নাই বা স্কুল যোৱা নাই তথাপিও সিহঁতৰ দিনৰ কথাটো হ'ল তেনেকুৱা আগত তেওঁলোকে কিতাপ পঢ়িছিল অকল তেওঁলোকে শিক্ষা লাভ কৰিছিল অকল নিজৰ সমাজৰ কাৰণে নিজৰ জীৱনটোৰ কাৰণে কৰিছে কিন্তু আনৰ জীৱনৰ কাৰণে ছ'চাইটিৰ কাৰণে সমাজৰ কাৰণে কিবা না কিবা এটা বস্তু তৈয়াৰ কৰি ওলাইছিল তেওঁলোকে শিক্ষা লাভ কৰি সমাজৰ হকে কাম কৰিব আগবাঢ়ি আহিছিল সমাজৰ হকে যোগদান কৰিছিল সমাজক এনেকুৱা উন্নয়নৰ পৰা এনেকুৱা এটা উন্নয়নৰ লৈছিল তেওঁলোকে আছিল যে শিক্ষা লাভ কৰি অকল তেওঁলোকৰ উদ্দেশ্যটো আছিল শিক্ষা লাভ কৰি কিবা এটা বস্তু নতুন বস্তু আৱিষ্কাৰ কৰি ওলোৱা কিবা এটা বস্তু ৰাইজক দেখুওৱা তেওঁলোকৰ মনত তেনেকুৱা মাত্ৰ আছিল তেওঁলোকে চাকৰি কৰিম নিজৰ জীৱন চলাম ঘৰ বনাম তেনেকুৱা তেওঁলোকৰ মনত একো নাছিল তেওঁলোকে তেনেকুৱা কথা ভাবাও নাছিল আৰু আগৰ যুগত চাকৰিও বহুত কম আছিল আৰু তেওঁলোকে চাকৰিৰ কথা ভাবাও নাই শিক্ষা লাভ কৰিছে অকল নিজৰ জীৱনৰ কাৰণে নিজে কিবা এটা আৱিষ্কাৰ কৰিব সমাজক কিবা এটা দেখুৱাব তেওঁলোকে তেনেকুৱা তৰফৰ পৰাহে তেনেকুৱা উদ্দেশ্যেৰে তেওঁলোকে শিক্ষা লাভ কৰিছিল আৰু এতিয়াৰ শিক্ষাটো ক'বলৈ গ'লে এতিয়া শিক্ষা লাভ কৰি মানুহে অকল নিজৰ জীৱনটো চলাবৰ কাৰণে ঘৰ বনাব অমুক ডাঙৰ কিবা এটা কৰিব শিক্ষা লাভ কৰি তেওঁলোকে চাকৰি কৰিব গাড়ী কিনিব বোলে ডাঙৰ কিবা এটা একদম কি ক'ম আৰু এতিয়াৰ শিক্ষাৰ লগত আগৰ শিক্ষা একো তুলনা নহয় আৰু এতিয়াৰ শিক্ষাটো বহুত ডাউন হৈ গৈ আছে এতিয়াৰ শিক্ষাটো ডাউন কিয় জানেনে আগৰ যুগৰ মানুহবিলাকে বা যিবোৰ পঢ়িছিল তেওঁলোকে অকণমান পঢ়ি তেওঁলোকে বহুত জানিছিল কিন্তু বহুত জ্ঞানী আছিল আমিতো কি এতিয়া আমি ক্লাছ 10লৈকে পঢ়িও এতিয়াও একো জানাই নাই তেওঁলোকে যদি ক্লাছ 10লৈকে পঢ়িছিল তেন্তে তেওঁলোকে বহুত জ্ঞানী আৰু আগৰ যুগত ক্লাছ 10 বুলি ক'লেতো ক'বই নালাগে আৰু বহুত ডাঙৰ পঢ়াহেনে বুলি ক'ব পঢ়াহেন মানে তেওঁলোকে আগৰ যুগত 10লৈকে যদি পঢ়িছে তেওঁলোকে গোটেই সমাজখনৰ কথা জানিব গোটেই কথা জানিব তেওঁলোকে 10ত পঢ়িয়ে এনেকুৱা বস্তু আৱিষ্কাৰ কৰি দিব পাৰিব চাগে কিন্তু এতিয়া নাই আজিৰ যুগৰ ল'ৰা ছোৱালীৰ তেনেকুৱা নহয় থাকিব পাৰে দুই এজন কিন্তু দুই এজনক কোনেনো জানে কোনেনো চিনি পায় কিন্তু আগৰ মানুহে যিবোৰ চাকৰি কৰিছিল যদিও চাকৰি এৰিও তেওঁলোকে সমাজৰ হকে কাম কৰিব ওলাই আহিছিল সমাজৰ হকে যোগদান কৰিছিল সমাজক এনেকুৱা উন্নয়নৰ পৰা এনেকুৱা উন্নয়নলৈ লৈছিল কিন্তু এতিয়াৰ শিক্ষাটো নাই এতিয়াৰ শিক্ষা একো কাম নাই কিয় কাম নাই জানে এতিয়া অকল নিজৰ জীৱনটো চলাবৰ কাৰণে নিজৰ ঘৰ বনাব নিজৰ কিবা এটা নিজৰ সপোন পূৰণ কৰিবৰ কাৰণে শিক্ষা লাভ কৰে শিক্ষাক তেওঁলোকে বুজি পোৱা নাই যে শিক্ষাই কি ক'ব বিচাৰিছে আমাক আচলতে শিক্ষাই কৈছে যে তোমালোকে শিক্ষা লাভ কৰি সমাজক আগবঢ়াই নিয়া তোমালোকে সমাজৰ ভৱিষ্যত দেশৰ ভৱিষ্যত তোমালোকে যাতে এনেকুৱা এজন ব্যক্তিৰ পৰা এনেকুৱা এজন ব্যক্তি হোৱা যিটো ব্যক্তি আজিলৈ ভাৰতবৰ্ষত নাই সমাজত নাই যিটো
নতুন নতুন বস্তু আৱিষ্কাৰ কৰি মানুহক আনন্দ দিয়া, মানুহক দেখুওৱা, যাতে সমাজৰ হকে কাম কৰা, তেনেকুৱা ব্যক্তি আজিলৈ দেখিবলৈ পোৱা নাই। যদিও আছে তেন্তে মই নাজানো বা গণনা নহয়, তেওঁলোক কোনো চিনি নাপাবও পাৰে। কিন্তু মেইন উদ্দেশ্যটো কি জানে? আজিৰ যুগৰ শিক্ষাৰ লগত আগৰ যুগৰ শিক্ষাৰ পাৰ্থক্যটো গম পাইছেনে? কি পাৰ্থক্য দেখা পালে তাতে? যদি আপুনিও এজন ষ্টুডেণ্ট হয় তেন্তে শিক্ষা লাভ কৰিব, কিন্তু চাকৰিৰ কাৰণে নহয়, নিজৰ জীৱনটো চলাবৰ কাৰণে নহয়। শিক্ষা লাভ কৰক যাতে মানুহক আনন্দ দিব পৰা, মানুহক এনেকুৱা উন্নতিৰ পৰা এনেকুৱা লেভেললৈ নিয়া, মানুহক সহায় কৰা, মানুহৰ বা সমাজৰ কাৰণে কিবা এটা নতুন বস্তু আৱিষ্কাৰ কৰি ওলোৱা। গম পাইছেনে? ডিম্পু দাই সিদিনা হ'ল চাগে 10 দিন 15 দিনমান হ'ল ভিডিঅ' এটা আপলোড দিছিলে, যিটো ভিডিঅ' কিবা এৰোপ্লেন না কিবা এটা বনোৱা অসমৰ ল'ৰা। তেওঁক ভাবকচোন, তেওঁ শিক্ষাটো লাভ কৰিছে ঠিকে আছে, তেওঁ চাকৰি কৰে নে, তেওঁৰ বায়'ক ডাটা, তেওঁৰ হিষ্টৰী মই একো নাজানো, তেওঁ কি কৰে কি নকৰে, কিন্তু মাথো এটা কথা মোক ভাল লাগিছে, তেওঁ যে এনেকুৱা এটা বস্তু আৱিষ্কাৰ কৰিছে যাতে তেওঁ তেনেকুৱা বস্তুৰ পৰা আৰু বেলেগ হাই লেভেলৰ এটা বস্তু আৱিষ্কাৰ কৰক, যিটো গোটেই অসমত কোনো আৱিষ্কাৰ কৰিব পৰা নাই। গোটেই কোনো শিক্ষা লাভ কৰি ডিগ্ৰী লাভ কৰা, কোনোবা হাই লেভেলৰ পঢ়া, বহুত ডাঙৰ কিবা কিবি পঢ়া, তেওঁলোকে যাতে পৰা নাই, তেনেকুৱা এটা বস্তু আৱিষ্কাৰ কৰি তেওঁ ওলাওক। মই যাতে ভাবোঁ যে তেওঁ আৰু এইটো লেভেলৰ পৰা সিটো লেভেললৈ আৰু ভাল ভাল বস্তু আৱিষ্কাৰ কৰিব পাৰিব। কাৰণ তেনেকুৱা মানুহ অসমত বা ভাৰতবৰ্ষত গোটেই, মই ক'ব গ'লে অসমৰে, ধৰি লওক অসমৰটো কথা ক'লোঁ, অসমত তেনেকুৱা মানুহ কম দেখিবলৈ পোৱা যায়। আজিৰ যুগত তেনেকুৱা মানুহ নাই। বাছ তেওঁ পঢ়িছে অকল নিজৰ জীৱনৰ কাৰণে, নিজৰ চাকৰি কৰিব, বাছ চাকৰি কৰিব, ঘৰ বনাব, বিয়া পাতিব, বাছ নিজৰ ল'ৰা ছোৱালী পঢ়াব আৰু তেনেকুৱাই চলি থাকিব জীৱন, তেনেকুৱাই আগবঢ়াই নিব জীৱনটো। কিন্তু তেওঁ ভাবা নাই যে মই শিক্ষাটো লাভ কৰিছোঁ ঠিকে আছে, মই এনেকুৱা এটা বস্তু আৱিষ্কাৰ কৰিছোঁ যিটো বস্তু আজিলৈ কোনো আৱিষ্কাৰ কৰিব পৰা নাই, ময়ো কৰা নাই। মই ভাবোঁ যে অকল আপোনালোকে এনেকুৱা এটা বস্তু আৱিষ্কাৰ কৰক যিটো বস্তু কোনো আৱিষ্কাৰ কৰিব পৰা নাই। শিক্ষাটো লাভ কৰি আপোনালোকে তেনেকুৱা ভাল মানুহ হওক, যাতে সমাজৰ হকে আগবাঢ়ি হওক, সমাজৰ কাৰণে কাম কৰক। বুজিছেনে? পাঠটো চাব পাৰে, এয়া প্ৰাচীন ভাৰতীয় শিক্ষা। পাঠটো লিখিছিল হেমচন্দ্ৰ গোস্বামী, আৰু শেষৰ ফালৰ 2 লাইন মই পঢ়ি দিব বিচাৰিছোঁ, চাওক এয়া। আগৰ কালৰ ছাত্ৰবিলাকে শিক্ষা লাভ কৰি নানা বিষয়ত যেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিছিল, এতিয়ানো ভাৰতবৰ্ষৰ ছাত্ৰই কিয় তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সমৰ্থ নহয়? যদিও বা দুই এজনে ক'ৰবাত 2-1 তত্ত্ব আৱিষ্কাৰ কৰিছে, সি ধৰ্তব্য নহয়। তেনেহ'লে কি ছাত্ৰ, কি অভিভাৱক, সকলো এবাৰ ভাবি চোৱা উচিত নহয়নে? চাওক কি ধুনীয়াকৈ দিয়া আছে ইয়াতে, আৰু ইয়াতে দিয়া আছে শিক্ষা কেনে ধৰণৰ শিক্ষা লাভ কৰিছিল, কেনেকুৱা ধৰণৰ শিক্ষা দিয়া হৈছিল। চাওক, খাদ্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্প বিদ্যা, বিজ্ঞান বিদ্যা, সংগীত বিদ্যা, নাট্য বিদ্যা, শিষ্টাচাৰ বিদ্যা, শাৰীৰিক ব্যায়াম বিদ্যা। চাওক, আগৰ দিনত এনেকুৱা ধৰণৰ শিক্ষা দিয়া হৈছিল, কিন্তু এতিয়া তেনেকুৱা শিক্ষা দিলেও মানুহে বা ছাত্ৰবিলাকে ল'ব নিবিচাৰে। অকল যে পঢ়া কিতাপৰ বাছ সেইখিনিয়ে, কিন্তু তেনেকুৱা কিতাপৰ বাদেও তেনেকুৱা ধৰণৰ শিক্ষা লাভ কৰিব নিবিচাৰে। গতিকে আজিৰ শিক্ষাৰ লগত আগৰ শিক্ষা গম পালেই নহয় কি কেনেকুৱা ধৰণৰ শিক্ষা আছিল আগত, আৰু এতিয়া কেনেকুৱা ধৰণৰ শিক্ষা হ'বলৈ ধৰি আছে। গতিকে আজিকালিৰ ছাত্ৰবিলাকে পৰীক্ষা হ'লেও যি হ'লেও ভয় নকৰে। বাছ মুঠতে সিহঁতে পৰীক্ষা দিবলৈহে তেওঁলোকে কি কৰে জানেনে? পৰীক্ষা আছে কালি, কিন্তু ৰাতি পঢ়ি কিনি এক্সাম দিব যায়। তেন্তে ক'ত ভাল হ'ব? তেওঁলোকে ক'ত পাৰিব? ভাবকচোন, তেনেকুৱাৰ লগত কিবা এটা শিক্ষাৰ লগত মানে খেলাহে ভাবিলে নেকি? শিক্ষা আচলতে কি হয় আৰু তেওঁলোকে কি বনাব বিচাৰি আছে? আচলতে ধ্বংস হ'বলৈ গৈ আছে নেকি আমাৰ এই পৃথিৱীখন? যদি আমি শিক্ষাই যদি ভালদৰে লাভ নকৰোঁ, শিক্ষাই যদি আমি ভালদৰে অৰ্জন নকৰোঁ, তেন্তে আমি ভাৰতত বা অসমত চলি আছে কি, সমাজৰ কাৰণে কেনেধৰণৰ কাম কৰিম, নিজৰ ঘৰখন কেনেকুৱা চলাম, কিবা এটা জানিব পাৰিম নেকি? নোৱাৰোঁ। শিক্ষা অবিহনে এই জীৱনটো এন্ধাৰ, গম পাইছেনে? গতিকে ভালদৰে শিক্ষা লাভ কৰক, আৰু নিজৰ জীৱন যদি ভালদৰে জীয়াবলৈ ইচ্ছা আছে, ভালদৰে
শিক্ষা লাভ কৰিলেই হ'ল, সমাজৰ কাৰণে কাম কৰিলেই হ'ল। আৰু আজিৰ ভিডিঅ'টো এইখিনিলে আছিল। যদি ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আজিলৈ এইখিনিতে আছিল। জয় অসম, জয় জুবিন। আজিলৈ বাই, লগ পাইছোঁ নেক্সট টাইম ভিডিঅ'লৈ।